হেল্ল' এভৰিৱান, মোৰ অন্য এটি লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অলপতে মই জেঠাইহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু টমটমত জেঠাই মামীহঁতৰ লগত যাই থাকোঁতে মাজতে বেয়া হৈ থাকিলে নহয়। আধা ঘণ্টামান ৰৈ দিলোঁ আৰু চাৰিওফালৰ সেউজীয়া পৰিৱেশটো অলপমান উপভোগ কৰিলোঁ। The next day. সেইদিনাখন বিশেষ ভ্লগ আৰু কৰি নাথাকিলোঁ কাৰণ জেঠীমাহঁতৰ ঘৰ আহি পাওঁতে প্ৰায় 4টামানেই বাজিল আৰু আহি কিনে গা পা ধুই অকণমান জিৰণিও ল'লোঁ। আৰু পিছদিনাখন ভণ্টিয়ে বৌক লৈ আহিছে গাঁওবিলাক অকণমান ফুৰাবলৈ। তাই গৈ আছে বৌ ক'ত কি আছে। আৰু এইজনী হৈছে মোৰ মৰম লগা ভণ্টিজনী। তাই পিছে মোতকৈ বহুত সৰু দেই। আৰু তাৰ নেক্সট ডে জেঠীমাই গাঁৱতে থকা মন্দিৰটোত শৰাই এভাগ আগবঢ়াইছিল। তাতেও সেৱা ল'লোঁ আৰু বাগানৰ আশে পাশে মন্দিৰটো আছে। কৈছোঁ ইতিমধ্যে ইমানেই ধুনীয়া পৰিৱেশটো, ৰিয়েলত বেছি ভাল লাগে অৱশ্যে। ইয়াৰ আশে পাশে থকা গাঁওবোৰতো অকণমান ঘূৰি ফুৰিলোঁ আৰু এয়া দেখিছেনে গছজোপাত ইমান অৰ্কিডছবোৰ আছে, কপৌ ফুলবোৰ। আমাৰ পিছে দেখিবলৈ পোৱা নাযায়। ইয়াতে কিন্তু কপৌ ফুলবোৰ প্ৰত্যেকবোৰ গছতে অলপ অলপ ব্যৱধানত আছে, একদম ডাঙৰ ডাঙৰ গছবোৰত আছে। আৰু এয়া কেঁচা ৰাস্তাটোৰে আমি সোমাই আহিছোঁ আৰু এখন গাঁও হয় আৰু সেই সুৰুঙা ৰাস্তাটোৰে আমি সোমাই আহিছোঁ আৰু এটা বেলেগ ৰাস্তাৰে ওলাই যাম। এয়া চাওকচোন, এয়া চেগুন গছবোৰতো ইমান কপৌ ফুল আছে, লাগি কিনে শেষ হৈ গ'ল বাৰু। আৰু ইয়াতে পিছে চাৰিওফালে বাগানেই বাগান, চাহপাতৰ বাগান। আৰু এইজোপা গছত বহুত পেঞ্চিল কপৌ ফুল আছে। এইটো লাঠি কপৌ ফুল নে কি বুলি কয় মই নাজানো বাৰু, ভাটৌ কপৌ নে কি কয়। আৰু এয়া পিছদিনাখন কেমেৰা কোৱালিটি ভাল নহয় যদিও চশমাযোৰ খুলি লৈছোঁ যাতে ভাল দেখা যায়। কি যে কৰিম নহয় আমি। এইপিনে জেঠাইহঁতৰ সন্মুখৰ পৰিৱেশটো দেখা দিছোঁ। এইটো আৰ্মি কেম্পাছ আছিলে আগতে, এতিয়া নাই বাৰু। এয়া অৰ্কিডছবোৰ বহুত আছে ইয়াৰ সন্মুখতো। উজনি অসমৰ বহুতো ভিডিঅ' দেখিছোঁ য'ত কপৌ ফুলবোৰ য'তে ত'তে পোৱা যায়, কিন্তু আমাৰ মধ্য অসমত তেনেকৈ পোৱা নাযায় বাৰু। সেইকাৰণে শোণিতপুৰ জিলাৰ এই ঠাইডোখৰত গোটেই বাগানীয়া ৰাস্তাৰ মাজেৰে থকা গছবোৰত গোটেই কপৌ ফুলেৰে ভৰি আছে। সেইকাৰণে ভিডিঅ'টো কৰিছিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিলে। আগলৈ যদি এনেকুৱা ভিডিঅ' বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ। বাই বাই।